আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ আৰু নতুন এটা ভিডিঅ'ৰ সৈতে মই মনি আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আপোনালোকৰ বহুতৰে অনুৰোধ ৰক্ষা কৰি পুনৰ এই চিলাই দুটা এই চিলাই দুটাই মই আগতে ভিডিঅ' দিছোঁ কিন্তু মোৰ চেনেলটো প্ৰথম ষ্টাৰ্ট কৰোঁতে মই কেনেদৰে ভিডিঅ' কৰিব লাগে বা ভিডিঅ'টো কেনেধৰণেৰে কৰিলে আপোনালোকে ভালদৰে বুজি পাব সেইখিনি কথা মই প্ৰথম অৱস্থাত জনা নাছিলোঁ আচলতে ভিডিঅ'টো কৰিব আৰু এতিয়া লাহে লাহে অলপমান যেহেতু জানিছোঁগৈ গতিকে আপোনালোকেও আৰু বহুতে আপোনালোকলৈ লৈছে চিলাইখিনি ভাল হৈছে ভাল লাগিছে বুলিয়ে কৈছে কিন্তু বহুতেই কৈছে যে চিলাইটো বুজি পোৱা নাই বা বহুত লৰিছে এনেকুৱা ধৰণৰ কমেণ্ট কিছুমান আহিছে আৰু তাৰ কাৰণে মই আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি পুনৰ এই চিলাই দুটা আজি লৈ আহিছোঁ আশা কৰোঁ এইবাৰ আপোনালোকে চিলাই দুটা বুজি পাব আৰু ভিডিঅ'টোত সঁহাৰি জনাই নিশ্চয় কমেণ্ট কৰি জনাব তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ যে মোৰ ছাবস্ক্ৰাইবাৰ অনুপাতে ভিডিঅ'বোৰত বহুত ভিউ কম আহে সেয়ে আপোনালোকক মই এটা অনুৰোধ কৰোঁ যে আপোনালোকে যাতে মোক ছাজেষ্ট কৰক যে মই কেনেকুৱা ধৰণৰ ভিডিঅ' আনিলে আপোনালোকে ভাল পাব আৰু যদি আপোনালোকে কয় তেন্তে মোৰ আগলৈ ভিডিঅ' বনাবলৈ ভাল হ'ব আশা কৰোঁ আপোনালোকে কমেণ্ট কৰি সেই কথাটো জনাব আৰু যদি আপোনালোকে কোনোবাই মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব যাতে মোৰ আহিব লগা ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে সময়মতে পাই থাকে তেন্তে ব'লক দেৰি নকৰি চিলাই দুটা কৰা ভিডিঅ'টোলৈ আগবাঢ়ো